আমাৰ প্ৰস্তুতি তুংগত অলমোষ্ট হৈ গৈছে প্ৰস্তুতি যিখিনি আছে আমাৰ ৰাতিৰ ভিতৰত কমপ্লিট হৈ যাব কালি আমি পূৰ্ণ প্ৰস্তুতিৰে অপেনিং কৰিম মানাক ফেষ্টিভেল 3.0 কাৰণ এইবেলি আমি সম্পূৰ্ণ এটা নতুন চিন্তাধাৰা লৈ কেনে আমি কৰিব ওলাইছোঁ যেনেকুৱা আমাৰ এইবোৰ ফেষ্টিভেলৰ মেইন আকৰ্ষণখিনি আমি এটা পাৰ্টত ৰাখিছোঁ আৰু যিখিনি বাণিজ্য মেলাৰ পৰা আৰম্ভ কৰি যিখিনি মনোৰঞ্জনৰ যিখিনি থাকে সৰু বাচ্চাৰ খেলা ধূলা বস্তুবোৰ সেইটো এটা ছাইডত ৰাখিছোঁ তো আমি ফেষ্টিভেলত এইবাৰ এটা ভালকৈ এটা হেৰি লৈছোঁ ইনিচিয়েটিভ লৈছোঁ আমি যিহেতু মানাসক লৈ আমি ফেষ্টিভেল কৰিছোঁ আমি স্পেচিয়েলি এইবাৰ আমি প্লাষ্টিক ইউজেছটো জিৰ' কৰিব বিচাৰিছোঁ জিৰ' প্লাষ্টিক ইউজেছ কনচেপ্টত আমি ফেষ্টিভেলটো কৰিব ওলাইছোঁ ইয়াত যিমান হেৰি আছে মানে ষ্টলবোৰ থাকিব খাদ্য সম্ভাৰত থাকিব তেওঁলোকে প্লাষ্টিকৰ কোনো হেৰি ব্যৱহাৰ কৰিব নোৱাৰিব আমি তাৰ কাৰণে আমি নিজে সেইটো লৈছোঁ আমি তেওঁলোকক আমি যিটো প্লাষ্টিকৰ সলনি যিটো আমি কাপ প্লেট বা হেৰি কাঁহী বাতি যিখিনি থাকিব সেইখিনি আমি কুঁহিয়াৰৰ বাকলিৰে বনোৱা যিটো হেৰি আহে সেইটো আমি নিজে কমিটিৰ ফালৰ পৰা তেওঁলোকক আমি লোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ বা সকলো কথাও দিছে স্পেচিয়েলি ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত মিডিয়া জাৰ্নি কাম কৰিছে আমাৰ লগত আছে PHC সম্পূৰ্ণৰূপে ইনভলভ হৈছে আমাৰ লগত PHC ডিপাৰ্টমেণ্টটো হেল্থ ডিপাৰ্টমেণ্টটো আহিছে আমাৰ প্ৰস্তুতি অলমোষ্ট হৈছে কমপ্লিট আকৰ্ষণীয় বস্তুৰ ভিতৰত আমাৰ তাত এতিয়ালৈকে আমি 5টাকৈ আমি থলুৱা জনগোষ্ঠীৰ 5টাকৈ ঘৰৰ আৰ্হি বনাইছোঁ তাত সম্পূৰ্ণৰূপে এখন ঘৰ কেনেকুৱা হয় তাত কি থাকে গোটেইখিনি আমি উপস্থাপন কৰিব ট্ৰাই কৰিছোঁ তাত থাকিব অসমীয়া ট্ৰেডিশ্যনেল ঘৰটো থাকিব বড়ো ট্ৰেডিশ্যনেল ঘৰ থাকিব তাৰপিছত আপোনাৰ গোৰ্খা ঘৰ আছে আদিবাসী ঘৰ আছে তাৰপিছত চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ পৰা অহা তেওঁলোকৰ 3টাকৈ ঘৰ হেৰি আহিছে এইবাৰ ফাৰ্ষ্ট টাইম ভূটানৰ আমাৰ এইটো অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ভূটানৰ ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ অৰ্গেনাইজেশ্যন যিটো আছে সেইটোৰ ফালৰ পৰা ইয়াত তেওঁলোকে 3টাকৈ হেৰি লৈ আহিছে সম্পূৰ্ণখিনি তেওঁলোকে আহিলে ইয়াত মানে খাদ্য সম্ভাৰৰ পৰা সকলো বস্তু গোটেইবোৰ তেওঁলোকে ইয়াত সুবিধা পাব হয় বাণিজ্য মেলা আছে আমাৰ কাৰণ সেইটো এটা পাৰ্ট হয় ফেষ্টিভেল এটা পাৰ্ট সেইটো হয় সেইটো নহ'লে মানে অকণমান হেৰি খালী খালী যেন লাগে কিন্তু আমি বহুত কম সংখ্যকে হেৰি কৰিব ট্ৰাই কৰিছোঁ প্লাষ্টিক ফ্ৰী চাউণ্ডলেছ বাণিজ্য মেলা প্ৰদূষণমুক্ত বাণিজ্য মেলা তেনেকুৱা এটা আমি কনচেপ্ট লৈ কাম কৰি গৈ আছোঁ এইটো আমাৰ 3য় বৰ্ষ আমি যথেষ্ট আশাবাদী আৰু সাংস্কৃতিক সন্ধিয়াৰ ক্ষেত্ৰত আমাৰ বহুতো গায়ক গায়িকা আছে আমাৰ ইয়াত 9দিনীয়া কাৰ্যসূচীত প্ৰতিটো ৰাতিয়ে মানে বহুত গায়ক গায়িকাৰ পৰা আৰম্ভ কৰি 12ৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন প্ৰতিদিনে কৰা গৈছে